হেল্ল' এভৰিৱান, নমস্কাৰ। কুমৰুক চুদুক আপোনালোক সকলোকে আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়ালোঁ। যিহেতু বহুদিনৰ মূৰত দিছোঁ ভিডিঅ' আকৌ মই, আৰু ভিডিঅ'টো চাই শেষলৈকে ভাল পাব বুলি আশা ৰাখিলোঁ আপোনালোক সকলোকে। আৰু বেলৰ চৰবত কোনে কোনে খাই পাইছে বাৰু আগতে, আৰু যিসকলে খাই পোৱা নাই তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। প্ৰথমতে মই বেলটো ভাঙি লৈছোঁ। ভাঙি লৈ তাৰ মাজৰ অংশখিনি মই এনেদৰে উলিয়াই লৈছোঁ বাচন এটাত। তাৰপিছতে অকণমান মানে এগিলাচ পানী দিছোঁ ইয়াত। তাৰপিছতে পানীখিনিৰ লগতে এইখিনি গোটা অংশখিনি ভালদৰে মিক্স কৰি ল'ম পানীখিনিৰ লগত। আৰু চামুচখনেৰে যিহেতু বেয়া হৈছে মিলাবলৈ, সেইটো কাৰণে মই হাতখনৰে ব্যৱহাৰ কৰিছোঁ আৰু হাতেদি ভালদৰে মিক্স কৰিবলৈও ভাল। আৰু এনেদৰেই মই মিক্স কৰি 10 মিনিটমান থৈ দিলোঁ। তাৰপিছতে এনেকুৱা হৈছে। তাৰপিছতে মই চালনী এখনেৰে মই সেইখিনি চালি ল'লোঁ। যিহেতু গোটা গোটা অংশ থাকে, গোটা হৈ থাকে, সেইটো কাৰণে আৰু গুটিও আছে, সেইকাৰণে ভালদৰে চালি ল'লোঁ চেকনিৰে। তাৰপিছতে আকৌ অকণমান পানী এড কৰি দিছোঁ, যিহেতু অকণমান গোটাই হৈ আছিলে। তাৰপিছতে আৰু মই ইয়াত নেমু ৰস অকণমান দি দিছোঁ, আৰু তাৰপিছতে চেনি পাউডাৰ 2 চামুচ দি দিছোঁ সোৱাদ অনুসৰি। তাৰপিছতে দিছোঁ মই ক'লা নিমখ অকণমান সোৱাদ অনুসৰি। ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ এইখিনি। তাৰপিছতে মই ইয়াত আকৌ দিছোঁ চিয়া চিড। এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল চিয়া চিড, সেইটো কাৰণে দিছোঁ অকণমান। আৰু এইখিনিও ভালদৰে মই মিক্স কৰি লৈছোঁ। তাৰপিছত এয়া মোৰ বেলৰ চৰবত একেবাৰে ৰেডি হৈ গ'ল। আৰু এইখিনি ভালদৰে গিলাচত উলিয়াই কিনে খাই দিলোঁ আমি সকলোৱে মিলি ধুনীয়াকৈ। আৰু আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰি চাব। আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল বেলৰ চৰবত, সেইকাৰণে আমিও খালোঁ ঘৰৰ মানুহখিনি সকলোৱে মিলি। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব কমেণ্ট কৰি। আৰু লাষ্টত মই অকণমান দিছিলোঁ চাট মছলা, তো সেইখিনিও কৈ দিলোঁ। আৰু এনেদৰে আইচ কিউবো দি দিছিলোঁ, যিহেতু ঠাণ্ডা হ'ব বুলি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'।